বিহু বিহু বিহুতি বিহু আমাৰ তিনিটি বহাগৰ বিহুতে কৰো আমি ধেমালি। নাৰিকলকেইটা চুচি লওঁ, লাডু বনাম। তাৰপিছত আকৌ তিলপিঠা বনাবলৈ নহ'ব আৰু ঢেঁকী চেকি নাই নহয়, ওচৰৰ মানুহ চিনিও নাপাওঁ। মিক্সিত আকৌ তিলপিঠা নুঠে নহয়, মিক্সিত খুন্দাকেইটাই ঘিলা পিঠাকে বনাম আৰু। বাকী আমাৰ এজন ক'ত গ'ল জানো? ৰবা মই ভ্লগ এটা বনাওঁ আকৌ। বনোৱা। এয়া চাওক, ৰঙালী বিহুৰ কাৰণে আমাৰ ঘৰত প্ৰস্তুতি চলিছে। মানুহজনীয়ে মোৰ এয়া মানে নাৰিকলৰ লাডু বনাবলৈ লৈছে। পিছে ৰুকুনি ক'ত তোমাৰ? ৰুকুনিখন মালিকনী বাইদেউৰ পৰা নিম কৈ থৈছো। পিছে তুমি আকৌ বোলে আমলৈ পৰা ভাঙিবা। ভাঙিম। আমাৰ পিছফালৰ গছজোপাতে একদম ডাঙৰ ডাঙৰ দুটা আছে। ভাঙা খাব লাগে নহয় আকৌ। ময়ো সেই শাক বিচাৰিব লাগিব কাইলৈ। কি কয়, আমাৰ আকৌ গৰু ছাগলী নাই নহয়, আৰু কি কৰিবা, মানুহকেইটাই গা পা ধুই আৰু পঁইতা ভাত খাম। এশবিধ থাকে, আমলৈটো বান্ধিবা আৰু ডিম কেইটামান লৈ আহিবাচোন, লোকেল ডিম। মালিকনী বাইদেউ কৈছে কণী যুঁজ খেলিম বুলি। ঠিক আছে, হ'ব, লৈ আহিম। হেৰি নহয়, তুমি জেতুকা সানানে নাই? সেইটোনো সুধিব লাগেনে? জেতুকা কিয় নলগাম? মইতো ভাবিয়ে আছিলো জেতুকা অলপ পোৱা হ'লে বোলো পিচি পেলাই লগালোহেঁতেন। নহয়, আজিকালি আকৌ মেহেন্দিহে বেছিকে চলে, ফুল আঁকিবলৈ। মেহেন্দি এনেই কেতিয়াবা লওঁ, কিন্তু এই বহাগ বিহু বুলি ক'লে জেতুকা লেপি ল'লেহে ভাল লাগে হাতখনত। আৰু বেমাৰ আজাৰ কাৰণেও ভাল জানা, নেখৰ খজুতিও নহয় বোলে লগালে। মই আনি দিম বাৰু তোমাক, ৰবা। ঠিক আছে। এইটো আমাৰ বিয়াৰ পিছত প্ৰথম বহাগ বিহু। ধুনীয়াকৈ উলহ মালহেৰে পাতিবলৈ মন আছিলে, কিন্তু ঘৰৰ মানুহেও কোনেও মোক খবৰ এটা লোৱা নাই যে মিতি হ'ব লাগে কিবা। আকৌ এইফালে মায়েও আমাক একচেপ্ট কৰা নাই। বিহু বুলি যদি মনত পৰিলেহেঁতেন আমালৈ ভাল লাগিলেহেঁতেন, ঘৰখনত, নিজৰ ঘৰখনত কৰিবলৈ। এতিয়া ভাড়া ঘৰত যেনেকৈ বিহু পাতিছোঁ আৰু। এইবাৰ বিশেষ একো নবনাওঁ আৰু, মুঠতে থুলমূলীয়াকৈ কেইটামান বস্তুৱেই বনাম। একদম সময় নোপোৱা হৈছোঁ, ঘৰখনৰ কামে বনি কৰি, নতুন ঘৰ যে মিলাই কৰি সময় নোহোৱা হৈছে। ভাগৰুৱা হৈ গৈছোঁ, ভৰি একদম গেৰুৱা বিষাই গৈছেগৈ মোৰ। শুনিছে? ক'ত আছে? বোলো শুনিছে? মোলৈ 1 কিলো ৰাখি থবি, একদম লোকেল মাছ। বিলৰ নে ফিচাৰীৰ হ'লে নালাগে আকৌ, বিলৰ হ'লেহে লাগিব। দিনৰ দিনটো ঢেঁকী দিয়া আৰু পাতলে এইবিলাক কৰি থাকোঁতে মুঠতে ভাগৰ লাগি গৈছেগৈ। আমুকা শইকীয়াই ভালকৈ চিনি পাওঁ আকৌ মাছ। ফিচাৰী মাছকেইটা দেখিলে চিনি পাম মই। বিল আৰু এইফালে নদী চদী হ'লে একদম তেজাল থাকে মাছবিলাক। বিহুলৈ মাছ লৈছে হ'বলা। মই ৰাতিপুৱাই গৈ লৈ আহিমগৈ। কেনেকৈ কিলো? ইমান দাম লগাই নেকি? কমাব লাগে অলপ। ইমান নিদিওঁ মই। হ'ব, মিলাই ল'ম বাৰু কিবা এটা। কি লোকেল মাছ পাইছে নি? একদম 1 কিলো লৈ দিছোঁ দেই। আকৌ মোক পেনাই নাথাকিবা ইটোৱান সিটোৱান। গোটেইকেইদিন বিহুত খাব লাগিব। কি কয়? বছৰেকৰ বিহুটোত যদি হাঁহ মাংস এখন নাখাওঁ কেনেকৈ হ'ব? অকল মাছ খাই থাকিলে নহ'ব নহয়। যিখন দাম 600 টকা কিলো, 600 টকা কিলো দি পেলাই মাছ আনি আকৌ হাঁহ আনিবলৈ ক'ৰ পৰা পইচা জুৰিব? তোমাৰ ভাগৰ এটা মাৰা যদি মাৰিবা। মোৰ পোহনীকেইটা নেমাৰো দেই মই। আৰু সেই মাছ আনি পেলাই কি গোটেইকেইদিন সেয়াকে খাই থাকিম নেকি? 600 এবিধ শাক, তাৰপিছত কণী যুঁজৰ ডিম সোপা পাবাই, আমলৈটো আনিমেই। আমলৈটো যিখন দাম, আৰু এতিয়া হাঁহ পাবলেই নাই মাৰ্কেটত। গোটেই হাঁহ চুচি পাচি মানুহে কিনি নিলে আগতীয়াকৈ। ভগীয়া মাংস অকণ হ'লে আনিব দেই, হাঁহ মাংস। লোকেল মাছ খাবাচোন, ৰঙা বগা হ'বা, বুজিছা নাই? কোনে ক'লে আপোনাক লোকেল মাছ খালে ৰঙা বগা হয় বুলি? কেলে বৰুৱানীক দেখা নাই? লোকেল মাছ খাই গোটেইজনী ৰঙা বগা চিট পকিলিয়ে দেখেন বয়সত। বৰুৱাই কৈছে আকৌ, সদায় লোকেল মাছ নি বোলে ঘৈণীয়েকক ৰঙা বগা কৈছে। মই বোলো তহে পাওঁ নেকি? ময়ো আনি খুৱাই তোমাক ৰঙা বগা কৰিম এতিয়া। কি যে কথা কয় আৰু আপুনি। সেইবোৰ বাদ দিয়ক বাৰু, বছৰেকৰ বিহু বুলি যি খুৱাই খুৱাব সেইটো আপোনাৰ দায়িত্ব। পইচা কেইটামান দিব, কাইলৈ বিশাল মেগা মাৰ্টলৈ যাম। ল'ৰা ছোৱালীকেইটাক আকৌ বিহু বুলি কিবা এখন কিনি দিব লাগিব নহয়। আকৌ হুঁচৰি আহিলে দিব লাগিব গামোচা। আকৌ পটককৈ কোনোবা এজন ওলাবহি, মান এটা নধৰিলেও নহ'ব বছৰেকৰ বিহু বুলি। মই দেখোন সেই মুনুকনক গেঞ্জি চুনুকনক চেমিজ এটা আনি দিলোঁ, আৰুনো কি লাগে? আজিকালি ল'ৰা ছোৱালী মনতে একদম দুখিয়ে পাব। লগৰবোৰে চবেই নতুন কাপোৰ পিন্ধিব, স্কুলত আহি কথা পাতিব, কি ল'লি কি নললি, বৰ দুখ কৰিব। স্পৰ্টিং এখন আনি দিম ইডাকশ্যনত পোৱা। তাৰপৰা সেই অফাৰ চলি থাকে নহয়, বাই 1 get 1, তাৰপিছত 50% অফাৰ বিশালত। তাৰপৰা আনিম আকৌ, মোলৈ মেছেজ আহিয়ে আছে ফোনত। লৈ যাবা বাৰু টকা 1000। 1000 কি পাম বাৰু কওকচোন? দিব 3000 মান। মাৰিব খুজিছা? ইমানকৈ ফেষ্টিভেলতে উৰাই দিলে আৰু পিছত কি খাবা? EMI আছে, কি কয়, টেক্সত বহুত পইচা কাটিয়ে দিলে যোৱা মাহত। বছৰেকৰ বিহু বুলিহে আৰু ঘটি পেলাই যদি বছৰেকৰ বিহুত কাপোৰ এসাঁজ ল'ব নোৱাৰো, তেনেহ'লে আৰু কিটো হ'ব? কম দামৰ অকণমান বাৰ্গেনিং কৰিবা। তোমাৰ মুখখন দেখিলে গম পাইছে কি এইগৰাকীয়ে বুলিব দাম ভৰি মৰিব। সেইকাৰণে তোমাক দামেই নকমাই দোকানীয়ে। বিশাল মলত কিবা সেইবোৰ নাথাকে নহয় দাম দৰ। যিটো লিখা থাকে সেইটোৱে দিব লাগিব। ঘনশ্যামৰ দোকানলৈ যাবা, তাত দাম দৰ কৰিব পাৰি নহয়। ঘনশ্যামৰ দোকানৰ সেই কাপোৰবোৰ যিহে পচা পুৰণি অল্ড মডেল হয়, কাহানী যুগতে পিন্ধা কাপোৰবোৰ উলিয়াই। সেইবিলাক তোমালোকেহে জানা আৰু। দেউতাক পইচা খোজ কাপোৰ লাগে যদি। মোক কাপোৰ নালাগে। জুলি মাহীয়ে স্পৰ্টিং এটা দিলে, ঘন পেহীয়ে গেঞ্জি এটা দিলে, দেউতাই গেঞ্জি এটা দিলে, আৰু মোক কাপোৰ নালাগে। মোৰ কলিজা পোৱালিটো, সোণ পোৱালিটো। এইফালে ইয়াৰ আকৌ কি হ'ল? কাপোৰ নালাগে তাই? বৰ ভাল লোৱা দেই, ইমান বুজে ই। নহয় দেউতা, মোক কাপোৰহে নালাগে, মোক ঢোল এটা লাগে। মোৰ আগৰ ঢোলটো সৰু হৈ গ'ল, বজাওঁতে ফুটিও গ'ল অকণমান। এতিয়া কৰ্মশালালৈ গৈ আছোঁ, ছাৰে মোক সদায় কয় নতুন ঢোল এটা কিনি ল'বা। চবৰ আগতে মোৰ লাজেই লাগে। এতিয়া বিহু মাৰিবলৈ লাগিব নহয়, মোক ঢোল এটা আনি দিবা। ঢোল এটাত দেখোন বহুত ল'ব। দেউতা প্লিজ মোক ঢোল এটা দিবা প্লিজ। দৰকাৰ হ'লে মই টেকেলিটো ভাঙি দিম, তাত 450 মান টকা ওলাব।
বাবা 4,400 কি হ'ব সেইটো সেই 1,000-1,200তকৈ ওপৰত ল'ব ক' 1,000-1,200 এই সৰুকালৰ ঢোলটো নহয় নহয় এতিয়া ডাঙৰ হৈ আহিছে বহুত ল'ব 5,000 মান ল'ব একেবাৰে ডাঙৰটো কিনিলেতো 10,000 ল'ব আই ইমান টকা খৰচ কৰি ঢোল কিনিবলৈ মোৰ পইচা নাই লোৱা নাই মোক লাগিবই লাগিবই বুলি ক'লে ক'ৰ পৰা নিদিম এতিয়া মোৰ পইচা নাই নহয় দৰমহা পইচাকেইটা কাহানি বা শেষ হ'ল মোৰ লগৰ ল'ৰা চবে ঢোল কিনিছে নতুন নতুন মোৰ ঢোলেই নাই ইমান ধুনীয়াকৈ কৰ্মশালাত ঢোল বজাবলৈ শিকিছিলোঁ বিহু নাম কেফে কিমানো শিকিছিলোঁ চব অথলে যাব আৰু এতিয়া পাহাৰ বগাই বগাই চেনিমাই কপ ফুল আনি দিম পাহাৰ বগাই বগাই চেনিমাই কপ ফুল আনি দিম চেনিমাই এতিয়া লাভ নাই মানুহখন নেকান্দিবি দেউতাই পাৰিলে আনি দিব নহয় তই এতিয়া জোৰ কৰি লাভ নাই যেতিয়া মিলাব পাৰিব ময়ো বাৰু হাঁহ পাৰ বিকি কেইটকামান দি আনি দিম তাৰমানে এইবাৰ বিহুত মই ঢোল নোহোৱাকৈ বিহু মাৰিম একো নহয় দেচোন আগৰ ঢোলটোকে লৈ যাবি অকণমান ঠিক কৰি আনি দিম নহ'ব কোনেও বুজি নাপায় মোৰ কোনো কথা যোনখন বাই খালি জিলাকে তাকে আনি দিয়ে আই ঈশ্বৰ একদম ইম'চনেল ব্লেকমেইল কৰিছে দেখোন সেয়াহে দেখিছে আজিকালি ল'ৰা ছোৱালীক সুখী কৰিবলৈ বহুত টকা পইচা দৰকাৰ হয় লাগ বুলিলে বস্তু দিব নালাগে দেই ল'ৰা ছোৱালী বেয়া হয় সেইটোতো হয় বাৰু কিন্তু সময়ৰ লগত খোজ পেলাই যাবলৈ আকৌ লাগিবও নহয় দিয়কচোন হ'লেও মই এতিয়া ইমানগাল পইচা খৰচ কৰি কেনেকৈ ঢোলটো আনি দিব এই বছৰ তাক যেনে তেনে বুজালে অহা বছৰলৈ কিন্তু লাগিব দেই পইচা কেইটামান গোটাব লাগিব আপুনিও গোটাব আহিলে বহাগ মোৰ অশান্তি এই গানটো এনেই উলিওৱা নাই দেই সঁচাকৈ